সকল বমি চাই গাও শৃঙ্খলা পান্থাই রাও সকল বমি চাই গাও সিনে চাই কিছু ভিড কুলিটু খিচি গাও সিনে চাই কিছু ভিড কুলিটু খিচি গাও। নমস্কাৰ সকলোকে আগন্তুক ভোগালী বিহুৰ উলগ শুভেচ্ছা জনাইছোঁ। আমাৰ মানুহে ভোগালী মানে ঠিকছে একদম মাৰি কাটি পেট ভৰাই খোৱাটো বুজে, কিন্তু আচলতে ভোগালী মানে আচলতে ভোগ মানে সুখ কৰিব লাগে। সুখ কৰিবলৈ যে কাৰোবাক হত্যা কৰিবলৈ গৈ তাতে কোনো কথা নাই। ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। হত্যা নকৰাকৈও সুখ কৰিব পাৰি। কিমান গছ আমি হত্যা কৰি পেলাই আমি ওখ ওখ মেজি সাজি পেলাই আমি হেৰি কৰোঁ। এই মেজিটো কমাবলৈ এই ভেলাঘৰ, আপোনালোকে ভেলাঘৰ পাতক, ভেলাঘৰত আনন্দ কৰক। যিবিলাক পেলনীয়া বস্তু সেইবিলাকে ভেলাঘৰ পাতক, নৰা পেলনীয়া গছ কাটি ভেলাঘৰ ইমান পাৰ দৰকাৰ নাই। দুডাল চাৰিডাল বাঁহ কাটিছে সেইটো লাগে, বাঁহৰ ৰেপিড গ্ৰ'থ। মোৰ সকলোলৈকে আহ্বান যে আমি ভেলাঘৰৰ গছ কটাৰ ঠাইত আমি এই এনেধৰণৰ মানে ভেলাঘৰ বনালে যিটো আমাক গঠনমূলক চিন্তা সমাজলৈ জনমানসলৈ লৈ যায়। আৰু আমাৰ এই গড়ৰ চিন্তাটো কৰা হৈছিলে 16 চনৰ পৰা ইয়াত গড় হৈছিলে। আৰু ভগৱানৰ হাতখন বহুত ভাল, তেখেতে য'তেই হাত দিয়ে সেইটোৱে সোণলৈ ৰূপান্তৰ হয়। গতিকে মই তেখেতক চিলেক্ট কৰিলে এখেতৰ যোগেদি আমি এই বাৰ্তাখিনি দিব লাগে। যিহেতু মই গৱেষণাৰ কাম কৰোঁ বা দেশত অধিক গৱেষণা মোৰ সফল হৈছে। 21টা কনচেপ্ট আপোনালোকবিলাকে সেইবিলাক কনচেপ্টে মানি আছে। গামোচা ফুল গছ পুলি দিয়া, জন্মদিনৰ গছ ৰোৱা, বিয়াত গছ উপহাৰ দিয়া, ৰোৱা, গছ বিহু মেলা আদিকে কৰি মোৰ ক'বলৈ যোৱা হ'ল গড়টো যিধৰণে আমাৰ ছিকিয়ৰ্ড হ'ল এতিয়া গড় সুৰক্ষা বাহিনী কৰি, ঠিক এই ধৰণৰ এইবাৰ আমাৰ হাতীটো ছিকিয়ৰ্ড হ'ল। আৰু এইটো এটা জনজাগৰণ হ'ব লাগে। আমাৰ বাৰ্তাটো হ'ল কি যে কলগছ খাওক, মানে হাতীয়ে কৈছে কলগছ খাম হাবিৰ ভিতৰলৈ যাম। এইবাৰ আমাৰ মেছেজটো হ'ল সেইটো। আৰু হাবিৰ মাজত কলগছ নাখায়, কিন্তু হাতীয়ে আকৌ হাবিৰ মাজত থাকি ভাল পায়। গতিকে মুকলিত খাই পিনি সিহঁতে ভিতৰলৈ যাব। তো সেইটোৱে হ'ল মেইন কথাটো। আৰু মোৰ সকলোকে আহ্বান যে এটা জনজাগৰণ হ'ব লাগে, বিপ্লৱ হ'ব লাগে যে হাতী মানুহৰ সংঘাতটো আমি শেষ কৰিবৰ কাৰণে আমি কি কৰিব লাগে। ৰাইজে চবে নিজে নিজে ভাবক নিজৰ নিজৰ ক্ষেত্ৰত। 1 লাখ মানুহে এটা কল পুলি নি 1 লাখ জোপা ৰুই দিলে হাতী ওলাই নাহেই। গতিকে এই ধৰণে আমি ৰাইজে আগবাঢ়ি আহিব লাগিব। আমাৰ সতীৰ্থই এখন কমিটিৰ এজন মৰিলে বৰদলৈ বুলি ন, তেওঁ এজনে ঢুকাইছে আজি কেইদিন আমচাঙত ঢুকাইছে। এইখন কমিটিৰ আছিলে। যদি আমি কণ্টিনিউ গড়ৰ পাছত আমি যদি হাতীৰ কাম কৰিলোঁ হেঁতেন, হাতী সংৰক্ষণৰ কাম, তেতিয়া হয়তো আমাৰ এই সতীৰ্থজনক আমি হেৰুৱাব লগা নহ'ল। গতিকে মোৰ সকলোলৈকে আহ্বান যে গঠনমূলক কামত সকলোৱে সহযোগ দিব লাগে। ৰাইজকো মই কৈছোঁ ভগৱান সনাপতিকে ৰাইজে সহযোগ দিয়ক। আৰু এনেকুৱা গঠনমূলক কামত সকলোৱে এজন দুজন মানুহ বা এটা অনুষ্ঠান বা এটা ডিপাৰ্টমেণ্টৰ দ্বাৰা সম্ভৱ নহয়। এইটো সমূহীয়া এক প্ৰচেষ্টা, জনজাগৰণৰ দ্বাৰাহে এই সমস্যা হাতী মানুহৰ সংঘাত সমস্যাটো সমাধান হ'ব। মই সকলো ৰাইজক আৰু চৰকাৰখনলৈ মই এই ভাল চিন্তাত যেটা সহযোগী হয় তাৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।